হ'ব দে মই জিৰাফকে ললে তই নহয় ওহু ওই মোৰ হ'বই হ'ল মোৰে হ'ল মই পাইছে চাগে মই আনিমগেচোন দে তই যা হ'ব ঠিক আছে পইচাটো আগতীয়াকে দি থৈ আছে নহয় হয় ঐ হিন্দীৰ যে ব্যাকৰণৰ কিতাপখন দিছিলে এখন চা তোলে বাৰু লিংকটো শ্বেয়াৰ কৰি দিম চাবি হ'ব দে বাৰু এখন থৈ দেচোন ঐ বিস্তি আহিছে ঐ বিস্তি পাজল খেলিবি নি কি পাজলনো চাইছো ৰ আৰে তহঁতৰ নিচিনাকে মই 50 টকীয়া 100 টকীয়া পাজল খেলা মানুহ নহয় দেই মই 100 টকীয়া 200 টকীয়া 300 টকীয়া পাজল খেলো ঐ এইখন কি এখন চাচোন চা হিন্দী কিতাপ আহিছে ব্যাকৰণৰ কিমান দাম লৈছে 699 এইখন কিতাপনো মই আৰু পঢ়িমনে মই 1000 2000 रुपयाৰ কিতাপে পঢ়িম আৰু কিতাপ সদায় কিতাপ একেইলে তই তেনেকৈ কৈছো সৰু ডাঙৰ কিতাপত নাই আইও দেহি বৰ একেবাৰে তাই আৰু তই এখন কি লৈ আছ এইখন ইমান সস্তীয়া স্কাৰ্ফ এইখন বাৰু মানুহে লয়নে আৰু কোন তহঁতৰ দৰে মই এইবোৰ ফুটপাথৰ পৰা নানো বুইছ মই একদম মল ফেন্সি বজাৰ এইবিলাকৰ পৰা এনেকুৱা স্কাৰ্ফ পিন্ধো কি যে বুঢ়া মানুহৰ দৰে আৰু তোৰ চেহেৰাটো একেবাৰে ভাল লাগে স্কুটটো একেবাৰে কলা স্কাৰ্টডাল পিন্ধি বৰ একেবাৰে এইবোৰ মূৰত কি মাৰি আছ জাতুলি আৰু মোৰ হেয়াৰ ষ্টাইল চা তহঁতৰ কপৌবাহৰ নিচিনাই লাগিছে মই ভাবিছিলো যে কপৌবাহী কণী পাৰি উৰি গ'ল আইও দেহি কপৌবাহে কণী কপৌৱে কণী একেবাৰে ভুলকে কয় আৰু চাহ খাবা নি চাহ তহঁতৰ দৰে মই বিস্কুটেৰে চাহ নাখাওঁ হা মই কফি চাহ খাম এতিয়া মই বাই আহিছো এটা ৰিলকে বনাই লওঁ কোনটো ৰিল বনাম চাইছো তাকে কোনটো ৰিল বনাম ঐ কোন আহিছ একদম শান্তি না ঐ কি বনাইছ ৰিল বনাই আছো কিনো তই মোৰ মানে কিয় মানে হ'ব আৰু এটা কথা নকবি যা ইয়াৰ এইবোৰ মানে ইমান ধুনীয়া লিপষ্টিকটো কালাৰটো মোৰ একদম ৰেড কালাৰ মোৰ ফেভাৰিট হেল্ল' নিহাৰিকা মেম কওকচোন হয় আজি যে হিন্দী যে ব্যাকৰণখন আনিছিলো পালেহি কি হয় নেকি পৰীক্ষা হ'ব বাৰু মই আপোনালৈ হিন্দী ব্যাকৰণখন ফটো মাৰি পঠিয়াই দিম হ'ব মেমে ব্যাকৰণখনৰ ফটো মাৰিবলৈ গৈছে নহয় ফটো দিব মাৰি লওঁ কি কৰি আছ নাই অবদা মেমে ফোন কৰিছিলে যে ফটো কপিমান মাৰিব লাগে ব্যাকৰণখনৰ আৰু হিন্দী ব্যাকৰণখনৰ আৰু এটা কথা কি জানা নাই পৰহিলাপৰে পৰীক্ষা আজি মেমে ফোন কৰিছে আৰু আমি হিন্দী ব্যাকৰণখনৰ পৰাহে প্ৰশ্ন আহিব টয়া 1000 2000 টকীয়া ব্যাকৰণখনৰ কিনকে যা আৰে সেইবোৰৰ পৰা মানে প্ৰশ্ন নাহে কি হ'ব এতিয়া আমি কেনেকৈ জানো একো নাই দে মই ফ্লিপকাৰ্টৰ অৰ্ডাৰটো মাৰিম বোলে ইয়াত মাৰিলো টিপা গড় গাব লাগিব ডাইৰেক্ট আহি যাব ফ্লিপকাৰ্টত অৰ্ডাৰলে 7 দিনৰ পিছতহে আহে মই এতিয়া কি কৰিম তই জানো তহঁতৰ কিতাপবোৰতো পঢ়ি থাকো কিহৰ বান্ধৱী ন কিতাপ পঢ়িবলৈ নিদিলে হয় দে বৰ কেভিটি তাই আজি দৃষ্টিজনীক দিম তাই মোৰ কুৰ্তা পিন্ধি পেলাই নাইকিয়া হলগে আজি তাইৰ হোষ্টেললৈ যাবগে লাগিব আৰু তাই মোৰ গাত পিন্ধা ৱাস্কোটটো লৈ গ'ল তাই মোক দেখিলে কৰবাত পলাই আজি তাইৰ হোষ্টেলৰ গৈ মই গোটেই কাপোৰ আনিম এইবোৰ গান বাদ আমি হিন্দী চঙে শুনো আৰু মোৰ কুৰ্তিটো দেখিছ নাই কি ধুনীয়া মা পাপা যোৱাবাৰ ফেন্সি বজাৰ পৰা আনিছিলে বেছি তই যে মোক দেখিলে পলাও হা কিয় তই বাহিৰলৈ আছো তই বাহিৰলৈ বলচোন যা বাহিৰলৈ তাই মোৰ কুৰ্তি এইটো মোৰ এইটো মোৰ ৱাস্কোট আৰু এইটো মোৰ নহয় তই যে মোক সিমান নকৰিবি এইজনী এনে আৰু আমাৰ ওচৰৰে ছোৱালী আৰু তাই এনে মই কি ওচৰত তই যে মোক যে দেখিলেও যে পলাও কেলে পলাম আকৌ তই এইবাৰ মোৰ কাপোৰ বুজিছা নাই এইবোৰ কাপোৰবোৰ নি একদম চোৰ
নাজানো ন ওই বাৰবি বিস্তি আজি কি হল হাবনুল একেলগে যে মানে তাই ভাগৰ সব কাপোৰ নিজৰ নহয় অকল লোকৰ কাপোৰ নিচাৰ মানে তাহেতৰ ঘৰৰ ওচৰৰে নেকি ভালকে গম নাপাওঁ তাৰ কাপোৰ পিন্ধি থাকে এই পেণ্টটো হেনো তাই এয়া বা খুলি নিবলৈ লাজ কৰিলে কাৰণেহে সেইকাৰণে কাপোৰটো লৈ গ'ল আচলতে এইবোৰ তাৰ আছে মোক ক্ষমা কৰি দিবি অ হ'ব মই বাৰু তাইক বুজাওগে ইয়াকে কৈ আহি লুভেই বা পাপেই মিলাটো ধন্যবাদ থেংক ইউ